তো স্বাগতম জনাইছোঁ মোৰ দ্য মেডনেছ অফ ইউটিউব চেনেলটোলৈ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিলেও কথা নাই, নকৰিলেও কথা নাই। যদি ভাল লাগে বেয়া লাগে কিবা এটা কমেণ্ট কৰি গেলি হ'ল। মেইন টপিক ইউটিউব চেনেলটো যি আছে, মোৰ ইউটিউব চেনেলটো মানে আজিলৈকে আকৌ কৰিব পৰা নাই। মেইন কথা তাতে এটাই আছে যি ইউটিউব চেনেলটো মোৰ আজিলৈকে গ্ৰ' নাই আৰু হয় না নহয় মই নাজানো, কাৰণ এটা কামো মই ভালকৈ নকৰোঁ। যি 2019 মানতে মোৰ মানে যেতিয়া চব ইউটিউবাৰ মানে ভিডিঅ' চালোঁ, যে সৌৰভ যোশী, ডিম্পু বৰুৱা, তো তাহাঁতৰ ইউটিউব চেনেলত যেতিয়া মই চাওঁ তাহাঁতৰ পৰা অলপ ইনস্পায়াৰ হওঁ। তাৰপিছত ভাবোঁ যে ময়ো ভিডিঅ' বনাওঁ, নহয় মই এনেকৈ থাকলি নহয়, ময়ো বনাব লাগে। কিন্তু তেতিয়া সৰুও আছিলোঁ না, বুজিও পোৱা নাছিলোঁ। ভিডিঅ' বনাব ইচ্ছা আছিল, কিন্তু সেই সময়ত মোৰ লগত মোবাইল নাছিল। ঘৰত মোবাইল আছিল, কিন্তু সেই মোবাইলখিনি সেই জানে নিজা মোবাইল নলে কেনান। তো সেনেকৈ মই ভিডিঅ' বনাব খুজিও মানে মই নল্লোঁ। কিন্তু মই 2023 চনত মেট্ৰিক দি উঠিকে যোনটো মোবাইল ল'লোঁ, তাতে মই ইউটিউব চেনেল খোলোঁ আৰু তাতে প্ৰথম ভিডিঅ' দিছিলোঁ। সেই প্ৰথম ভিডিঅ'টো 1K ভিউজ আহিছিল। আৰু সেই ভিউজ অহাৰ পিছতে মই আৰু ভালকৈ যে মই ভিডিঅ' দিয়া কৰিলোঁ, কিন্তু ভিডিঅ' দিলেই নহয় না, মোৰ মানে কেনেহেন কামগিলা। তাৰপিছত দিলে কি হয়, আজি দিলোঁ, আজি দিয়াৰ পিছত আৰু ভাই 2-3 সপ্তাহ পিছত এটা আৰু ভিডিঅ' আহিছিল। কাৰণ ইমান এটা সেই ভবা নাছিলোঁ, মানে গভীৰভাৱে লোৱা নাছিলোঁ। যেনেকৈ আমি ভাবিছিলোঁ ডিম্পু বৰুৱা, কাৰণ 2023 মানকলৈকে ডিম্পু বৰুৱাৰ মানে কেনান ভিডিঅ' হৈ গৈছিল যে আজি দিমতে এসপ্তাহ পিছত দে এটা বেলেগ ভিডিঅ'। আমি সেইটো বুলি ভাবোঁ, কিন্তু নহয়। তাহোন প্ৰথমে যি দিছিল যে একদম মানে 30 দিনত 30টা ভিডিঅ', 100 দিনত 100টা ভিডিঅ' প্ৰথম সেনা চেলেঞ্জ লৈছিল। কিন্তু সেই চেলেঞ্জটো আমি সেইটো কৰা নাছিলোঁ। সেইকাৰণে বা চেলেঞ্জ দি কাম কৰিব না, চব বস্তু চেলেঞ্জ বা মানে এটা ডিচিপ্লিন থাকলে ভাল। সেই ডিচিপ্লিনটো মোৰ তাত নাই। মানে মোৰ চব কাম আনে চব ডিচিপ্লিন নাথাকে। এনেকৈ বনি আছোঁ। 2024 গেল, 23-24 গেল, 25 গেল, 26 এতিয়া বৰ্তমান 26 যাবাই হৈছে। মানে এতিয়ালৈকে আকৌ 1 টকা মানে ইউটিউবৰ পৰা। মেইন কথা মোৰ ফেচবুকো আছে, ইউটিউবো আছে, কিন্তু ফেচবুকত ভিডিঅ' আপলোড দিব নোৱাৰোঁ। ভিডিঅ' আপলোড দিব নোৱাৰে এটাই কাৰণ তাতে বহুত মানুহ থাকেতো, গাঁৱৰ চিনাকি মানুহ থাকে বা বহুত ডাঙৰ মানুহ থাকে। তো তাহাঁতৰ কাৰণে ভিডিঅ' পষ্ট কৰিব নোৱাৰি ফেচবুকত। আৰু ইউটিউবত দিবা খোজোঁ, কিন্তু ইউটিউবত দিবা খুজিলে কি হ'ব, আজি যদি দেওঁ কালি মই স্ক্ৰিপ্ট বিচাৰিব লগা হয়। স্ক্ৰিপ্ট এনেতো যোনকেইটা ভিডিঅ' বনাওঁ সোনকেইটাতো স্ক্ৰিপ্ট নাথাকেই, কিন্তু মই তথাপিতো স্ক্ৰিপ্ট বিচাৰি থাকোঁ। কিয় বিচাৰি থাকোঁ মই এইটো বুজি নাপাওঁ। স্ক্ৰিপ্ট বিচাৰি থাকোঁ বা মোৰ ভিডিঅ' কৰা মানুহ নাথাকে। মেইন কথা এইটো এটা, ভিডিঅ' কৰা মানুহ নাথাকে। কিন্তু সেনেকৈ থাকিলেতো নহ'ব না। 100 দিন বা মই 30 দিনৰ যদি মই এটা চেলেঞ্জ লওঁ, সেই 30 দিনত 30টা ভিডিঅ' লৈ কিনে মোৰ কিবা এটা হ'লে হ'ব। আৰু গতিকে মই যিহেতু ইতাকলি আকৌ কৰিব পৰা নাই, মই 30 দিনত 30টা ভিডিঅ' দিম। মেইন কথা আজি যোনখিনি আপোনালোকে চাই আছে, তো আপোনালোকে ছাপোৰ্টাৰ মোৰ হয়। ছাপোৰ্ট কৰক। ছাপোৰ্ট মানে আপোনালোকে অলপ উৎসাহ দিয়ক বস্তুটো। আপোনালোকে মোৰ ইনস্পিৰেশ্যন। মানে যদি আপোনালোকে ভিডিঅ' নাচায় মোৰ কি হ'ব না। গতিকে আপোনালোকে চব আৰু এইটো কথাও সঁচা যে যদি বেয়া লাগে মোৰ ভিডিঅ' নাচলি হ'ল বাৰু, কাৰণ মই এইটো বান্ধি থকা নাই। বেয়া লাগিলেনো কিয় চাব না। আপোনালোকে যদি মানে আকৌ নাপায় মোৰ ভিডিঅ' কৰাটো, নাচাটো মানে বাধ্যতামূলক, সেইটো বেলেগ কথা। কিন্তু ইটা এটা কথাই মই ক'ব খোজোঁ যে চেলেঞ্জ, যোনটো চেলেঞ্জ মই ল'ম আজিৰ পৰা ল'ম আৰু চেলেঞ্জ 30 দিনত 30টা ভিডিঅ' দিম। তাৰপিছততো আৰু বেলেগ হ'ব। 30 দিনত 30টা ভিডিঅ' যাবই না। কাৰোবাৰ কেমেৰামেন নহ'লেও কথা নাই, কিবা কৰাৰ নাই।
স্ক্ৰিপ্টো নাংগে মই গম পালোঁ কাৰণ ডাঙৰ ইউটিউবাৰগিলা য'ত যিমান যি কৰে চব কায়ো স্ক্ৰিপ্ট নলয়তো যি দেখা গ'ল তাহোন কোনোবা এটা বস্তু দেখা হ'ব সেই বস্তুটোৰ বিষয়ে অলপ বৰ্ণনা কৰি দিয়ে সেইখিনিয়ে গতিকে ধন্যবাদ এইখিনি ভিডিঅ' চোৱাৰ কাৰণে আৰু পিছত দেখি যোনগিলা বনাম এইখিনি চাব বুলি আশা ৰাখিলোঁ বাই বাই